পোনপ্ৰথমে সকলোলৈকে হেপী নিউ ইয়েৰ। পিছে জানুৱাৰী আপোনালোকে গৈছে নে পিকনিক খাবলৈ? আমি পিছে আজি ওলালোঁ দেই পিকনিক খাবলৈ। এইটো হৈছে আমাৰ ডাঙৰ শুনো, বেলেগ ভাল পাইছে আৰু পিকনিক খাবলৈ যাব এতিয়া। আৰু আমি ছোৱালীকেইজনী পিছফালে উঠি পুৰা উৎপাত কৰিছোঁ। এইফালে আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান। জেগাডোখৰ ধুনীয়াকৈ চাফ চিকুণ কৰি পাতি চাতি পাৰি লৈছোঁ। আৰু সোণ মানুহহঁতে আহি খাবলৈ লাগিলে আৰু দেখিছেই নহয়। পিছে সখী আৰু মই কম নহয় দেই, গৈ পাইছিলোঁহে আমি খাবলৈ লাগিয়ে গ'লোঁ। আয়ে আকৌ এইফালে পচলা কটাত লাগিছে দেই। পিছে ইণ্টাৰেষ্টিং কথাটো কি হ'ল জানেনে? বেচেৰীজনীয়ে ভালকৈ পচলাটো কাটিব নোৱাৰিলে, মানে ডাঙৰ ডাঙৰ হৈ থাকিলে। পিছত আকৌ মই এইফালে দেখিছে খুন্দনা মাৰিয়ে খুন্দি একদম থেতালি পেলালোঁ। এইফালে আমাৰ খানাও বনি আছে। তাৰপিছত মই বোলো ব'ল সখী আমিও এপিক এপিক মাৰি লওঁ। পিছে আপোনালোকে ভুল নুবুজিব দেই, এয়া আমি খাই আছোঁ কোকো-কোলাহে। আৰু এইফালে আমাৰ সোণ মানুহহঁতক দেখিছেনে কেনেকুৱা খেলিছে দুটাই। এইফালে আমাৰ ভাত খাবলৈ হৈ গ'ল আৰু মই অলপ বিলনীয়া কৰি দিলোঁ। আজিৰ দিনটো ধুনীয়া এটা পৰিৱেশৰ মাজত পৰিয়ালৰ লোক